खुलुमबाय इनसाइड एनि बर'आव नोंथांमोनखौ बरायबाय धेमाजि पलिटेकनिकनि मुङाव थिखानाय 50 बिघा हायाव दखल खालामनानै न' लुनाय आरो दखान खालामनायखौ दिनै धेमाजि जिल्ला खुंथाया एभिक्सन खालामो धेमाजि जिल्ला सानजारि नोगोर सिमेन्ट सापरियाव धेमाजि पलिटेकनिकनि मुङाव थिखानाय 50 बिघा हायाव दखल खालामनानै थानायफोरनि सायाव धेमाजि जिल्ला खुंथाया पुलिस बिफान आरो सीआरपीएफनि जवानफोरखौ लानानै दिनै एभिक्सन खालामनानै सार्केल अफिसार रितुल पल्लव बरुवा आरो धेमाजि जिल्लानि एडीसी उत्पल दलेमोना खौरां बिजोंनि गेजेरजों ओरैबायदि बुङो और पलिटेकनिकर बाउंड्रीटोर कारण आमी व्यवस्था लैसिलो किन्तु रोड साइडते प्राय 12-14टा 12-14 जन मानुहे एटा एनफोर्स आছিলে और तेखेतलोक आमी नोटिस आगर पा दिसु और एटो रोड साइड रिजार्वेशन और प्लस आमार पलिटेकनिकेलर माटी হয় সেইকাৰণে আমি আজি এটো এনফোর্সটো ক্লিয়াৰ কৰিছো আৰু যিকেইজন মানুহৰ ইয়াতে মাটি নাই এইজনক আমি বেলেগত দিয়াৰ ব্যৱস্থা কৰিম মই আজি যেতিয়া আমাৰ স্থানীয় ল'ৰাসকলৰ কাৰণে বা আমাৰ স্কুলখন আমি সুচাৰুৰূপে পৰিচালনা কৰিব পাৰিম সেইকাৰণে আজি এনফোর্সটো ক্লিয়াৰ কৰা হ'ল সেইবোৰ যিবোৰ আমাৰ ৰোড সাইড ৰিজাৰ্ভেশ্যনত আছে যে ধৰক এতিয়া তিনিআলি চাৰিআলিবোৰত এক্সিডেণ্ট বেছি হৈছে টাৰ্ণিঙত এক্সিডেণ্ট হয় সেইকাৰণে সেইবোৰ আমি ৰোড সাইড ৰিজাৰ্ভেশ্যনটো আমি ক্লিয়াৰ কৰিছোঁ যাৰ ফলত আমাৰ এক্সিডেণ্ট কমিব আমাৰ ল'ৰা ছোৱালীসকলে ভালকৈ আমাৰ ট্ৰেফিক জাম নহ'ব এইবোৰ কথা লক্ষ্য ৰাখি আমি জোনাই সাব ডিভিজনত আমি য'ত য'ত আমাৰ ৰোড সাইড ৰিজাৰ্ভেশ্যন আছে আমি এনএইচ আৰু প্লাছ আমাৰ প্ৰশাসনৰ সহযোগত আমি পুলিচ প্ৰশাসনৰ এইবোৰ ক্লিয়াৰ কৰিছোঁ জনসাধাৰণৰ সুবিধাৰ কাৰণে ধন্যবাদ गुबुन फारसेथिं एभिक्सन खालामजानाय सुबुंफोरा आगुआव एभिक्सन खालामनायनि जेबो फोरमायथि होआलाबानो बेफोरबायदि एभिक्सन खालामनायनि थाखाय आयेननि राहा लागोन होननानै खौरां बिजोंनि गेजेरजों ओरैबायदि बुङो কেনেকৈ কি কিমান দোকান বজাৰ হেতু এভিকশ্যন কৰা হ'ব আজি চিমেণ্ট চাপৰিত পলিটেকনিকত আবণ্টিত মাটিত যিসকল লোকে ইয়াত ঘৰ বা দোকান দি পেলাই বেদখল কৰি আছিল তেওঁলোকক আমি ইতিমধ্যে 2 মাহৰ আগৰ পৰাই আমি নটিচ দি আছিলোঁ যাতে কাৰণ ইয়াত অলৰেডি তেওঁলোকে পলিটেকনিকৰ বাউণ্ডাৰী ৱালৰ কাৰণে বাউণ্ডাৰী ৱাল কনষ্ট্ৰাক্ট কৰিব নোৱাৰাৰ কাৰণে আমাৰ ডিচি অফিচত তেওঁলোকে আবেদন কৰিছিল আঁতৰাব লাগে সেই মৰ্মে আমি মিটিঙো কৰিলোঁ আৰু ইয়াত যিসকল আমাৰ ইয়াত থলুৱা মানুহ তেওঁলোকে কিছুমান বিপণী বা তেনেকৈ দোকান দি পেলাই তেওঁলোকে আছিলে কিন্তু আমাৰ ইনষ্ট্ৰাকশ্যন বা আমি নটিচ দিয়াৰ পিছতো তেওঁলোকৰ ফালৰ পৰা একো আমি যেহেতু সঁহাৰি নাপালোঁ সেইকাৰণে আজি তাৰিখত আমি প্ৰশাসনৰ ফালৰ পৰা আজি উচ্ছেদ অভিযানটো চলাবলৈ আহিছোঁ আৰু ইয়াত প্ৰায় আমাৰ 14খনমান আমাৰ দোকান আছে আমি তেনেকৈ আমি নটিচ দিছিলোঁ সেইখিনি আমি আজি ইয়াত এভিকশ্যন কৰিবলৈ আহিছোঁ আৰু তাৰপিছত যিহেতু আমাৰ পলিটেকনিক এইটো চৰকাৰী অনুষ্ঠান হয় তেওঁলোকৰ আমি সেইখিনি আমি হেণ্ড অভাৰ কৰিলোঁ জিলা প্ৰশাসনৰ উদ্যোগত হৈছে হয় জিলা আহি থকা সময়ত ছাৰ এই কলেজ তিনিআলি এইখিনিতো এভিকশ্যন হ'ব বুলি আমি আমাৰ NH নেশ্যনেল হাইৱে অথৰিটিৰ পৰা ইতিমধ্যে কিছুমান আমাৰ এংক্ৰচাৰৰ লিষ্ট কিছুমান আহিছে আমি জুলাই যোৱা 4 তাৰিখে আমি জুলাইটো কৰিছিলোঁ এভিকশ্যন তাৰপিছত চিমেণ্ট চাপৰি এৰিয়াটো যি আমি ৰোড ছাইড ৰিজাৰ্ভেশ্যনত যি আমাৰ 75 ফিট এটা ৰোড ছাইড ৰিজাৰ্ভেশ্যন থাকে তাত যিসকলে বেদখল কৰি আছে সেইখিনিও আমি লাহে লাহে নটিচ দি পেলাই তেওঁলোকক আমি এভিকশ্যনটো কৰিম উলিয়াব পাৰিছে কিছুমান সুবিধা উলিয়াব পৰা নাই তেওঁলোকে কিছুমান কথাটো আমাৰ কথাটো নুশুনিলে সেইটো কাৰণে আমি চৰকাৰী আইনমতে কিবা এটা ব্যৱস্থা ল'ম বুলি আমি ইয়াত আশা কৰি আছোঁ এতিয়া আমি MLA ওচৰত যাম আমাক কি ব্যৱস্থা দিয়ে কি সংস্থাপন দিয়ে এতিয়া 2 লাখ 3 লাখ টকা দি কিনি কিছুমানে ঘৰ বনালে তেওঁবিলাকে আমাক কলেজৰ কমিটি আমাক জনোৱা নাই যে ইয়াত আপোনালোকে কলেজত মাটিত বহিব নালাগে আপোনালোকে ঘৰ বনাব নালাগে সেইটো আমাক কেতিয়াও আমাক নটিচ আকাৰে বা কিবা এটা কথা আকাৰে আমাক জনাই দিয়া নাই এই তেওঁবিলাকে একো কথা নজনাৰ কাৰণে আমি এতিয়া 1 লাখ 1.5 লাখ টকা আমি পইচা বহন কৰি কিনি ইয়াত পকা ঘৰ বনালোঁ এতিয়াহে তেওঁবিলাকে কেনেকৈ উচ্ছেদ কৰিলে সেইটো আমি ক'ব নোৱাৰোঁ কিহৰ পৰা কাৰ পৰা অৰ্ডাৰ পাই কিনি যে ইয়াত এনেকৈ উচ্ছেদ কৰিলে সেইটো আমি ক'ব নোৱাৰোঁ কিন্তু আমি 75ত বাহিৰতে আমি আছোঁ 75ত আমি আণ্ডাৰত ইয়াত বৰ্তমান নাই তেওঁবিলাকে কিহৰ কাৰণে উচ্ছেদ কৰিছে সেইটো কাৰণে আমাক চৰকাৰৰ পৰা ন্যায় আমাক বিচাৰ কৰি দিব লাগে সেইটোকে আমি